চালাকাটিত এবিএমচিৰ নেতা টাইছন হুছেইনৰ ঘৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত মন্তব্য অসম চুফি কল্যাণ পৰিষদৰ সভাপতি আইনুল হকৰ। মঙলবাৰ দিনা নিশা 7 বজাত কোকৰাঝাৰ জিলাৰ চালাকাটিত উপস্থিত হৈ অসম সন্মিলিত চুফি কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি আইনুল হকে এবিএমচিৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনৰ বাসগৃহত আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সকলক শান্তি সম্প্ৰীতি বুজাই ৰখাৰ আহ্বান জনায়। টাইছন হুছেইনৰ ঘৰত যি দুৰ্বৃত্তসকলে ৰাতি অসাংবিধানিক অমানৱীয়তাৰ উদ্ভণ্ডালি ঘটাইছে, এইটো এটা পৰিকল্পিত বা এটা শান্তি শৃংখলা বিনষ্ট কৰাৰ এটা হয়তো প্ৰিপ্লান কৰি কোনো দুৰ্বৃত্তই এনে কাম কৰিছে। তেনেকুৱা কাম নিশ্চয় আমাৰ বিটিচি প্ৰশাসন তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় প্ৰমোদ বড়ো ছাৰক নিজৰ জাগা হিচাপে নিশ্চয় এইটো তদন্ত কৰি এনে বৰ্বৰতা কাৰ্য প্ৰতিহত কৰাৰ ব্যৱস্থা হাতত ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু সকলো আজি যেহেতু এটা দুৰ্গা পূজা গোটেই দেশত অসমত হৈ আছে, ইয়াৰ মাজত এনেকুৱা এটা কঠোৰপন্থী মৌলবাদী কোনো সংগঠনে তেনেকুৱা কাম কৰিব পাৰে বা কিছু ব্যক্তিগত গ্ৰুপ তেনেকুৱা কৰিব পাৰে বুলি এটা অনুমান কৰিব পৰা যায়। এনে কাম হয়তো আমাৰ নিশ্চয় বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আমি অনুৰোধ জনাইছোঁ, তেওঁৰ যিটো মানৱীয়তা দৃষ্টিভংগী সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলক ভাতৃত্ববোধৰ বাদনেৰে বান্ধি শান্তি শৃংখলা অটুট ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ।